হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল লিলদাস ব্লগ। গাইজ মই আহিছোঁ হিলকাৰত থকা কামাখ্যা দেৱালয়। এই কামাখ্যা দেৱালয় মানে মন্দিৰ, এখন মন্দিৰ আজি চাবলৈ গৈ আছোঁ। তেনেহ'লে বলক মোৰ লগত কামাখ্যা মন্দিৰ চাবলৈ। এতিয়া এইপিনে উঠি যাম, তেনেহ'লে বলক মোৰ লগত গাইজ। এইটো হ'ল জিৰণিগড়, ৰেষ্ট ল'ব পাৰিব ইয়াত। উঠাৰ সময়ত বহুত ভাগৰ লাগে গাইজ। ৱাও, ভৰিকেইটা বিহাই যায় একেবাৰে, এনেকুৱা ভাগৰ। আৰু ওপৰত পাহাৰৰ ওপৰত মন্দিৰখন, তাত দেখাবলৈ গৈ আছোঁ গাইজ। ৱাও, চাক খটখটি পানীৰে তিতি আছে। আৰু চেণ্ডেল কেতিয়া পিছল খাই। আৰু চাৰিওপিনে জংঘল গাইজ। আৰু পিছে পিছে আহি আছে ছফিকুল। মই আৰু ছফিকুল একেলগে আহিছোঁ, দুজন হয়। মানে কামাখ্যা মন্দিৰ আৰু দেৱালয় একেই, কিন্তু মই ইমান হিষ্ট্ৰী নাজানো। ইমান যিখিনি জানো সেইখিনি কম। ফাইনেলি গাইজ ওপৰত আহি গ'লোঁ। এতিয়া মন্দিৰত উঠিম আৰু তাতে আপোনাৰ ইয়াত বহুত গাড়ী পাৰ্কিং কৰি দিছে। আৰু এইটো হ'ল মন্দিৰ। এতিয়া মন্দিৰত উঠি যাম। দুজন আহি আছে পূজা কৰি, মই দেখুৱাম। তেনেহ'লে বলক মোৰ লগত। এতিয়া মন্দিৰৰ ভিতৰত গৈ আছোঁ। ইয়াত কিবা লিখা আছে, পঢ়ি ল'ব পাৰে স্ক্ৰীনশ্বট মাৰি। শ্ৰী শ্ৰী কামাখ্যা দেৱালয় 1745 খ্ৰীষ্টাব্দত স্থাপিত। এতিয়া আহি গ'লোঁ আৰু পিছে পিছে ছবিখন আহি আছে। আৰু ইয়াত চেণ্ডেল থৈ লওঁ গাইজ, চেণ্ডেলযোৰ থৈ লওঁ ইয়াত। আৰু ভিতৰত প্ৰৱেশ কৰি আছোঁ কামাখ্যা মন্দিৰ। এয়াই হ'ল গাইজ হিলগাৰত থকা মন্দিৰ, কামাখ্যা দেৱালয়। চাওক গাইজ, এয়া হ'ল কামাখ্যা মন্দিৰ। আৰু চাওক কিমান পাৰ ইয়াত আছে, পাৰ চৰাই, বহুত পাৰ চৰাই আছে ইয়াত। এইটো হ'ল হিলঘাটত কামাখ্যা মন্দিৰ দেৱালয়। এতিয়া অলপ ভিতৰত সোমাই যাওঁ গাইজ। এয়া হ'ল হিলঘাটৰ মন্দিৰখন। চাওক বহুত পাৰ চৰাই। দাদা কিবা কিবি, দাদা অঁ দাদা চাওক কিমান পাৰ উৰি আছে। দাদা কিবা কিবি কওকচোন কামাখ্যা মন্দিৰ বিষয়ে, কিবা কিবি কওকচোন কামাখ্যা মন্দিৰ বিষয়ে। কোনে পূজাৰী কোন? নাই, এই দাদাজনক সুধিছোঁ, দাদাজনে ইমান নাজানে এইটোৰ বিষয়ে। কিন্তু ঘৰত পূজাৰী আছে, পূজাৰীক সুধিম, পূজাৰীয়ে ভালকৈ বুজাই দিব এনেকুৱা। ইয়াতে মূৰ্তি আছে, লিখানো ইমান ভালকৈ নাজানো। ইয়াত কিবা পূজা কৰি আছে, বহুত অন্ধাৰ। চাওক গাইজ, আৰু ইয়াত CCTV আছে। এইখিনি হ'ল। আৰু চাওক কিমান পাৰ গাইজ। মোৰ ওচৰত ইমান পাৰ আছে, ফিলিংছ বহুত ভাল লাগিছে। ইয়াত মানুহে চাকি বন্তি জ্বলাই পূজা কৰে, ইয়াত চাকি বন্তি জ্বলাই গাইজ, দেখিছে নহয়। আমাক প্ৰসাদ দিলে খাবলৈ, চাওক এখন প্ৰসাদ। প্ৰসাদটো দি ল'লে এতিয়া আমি খাম। তো এয়া চাওক দিলদাৰ দাও আছে, কেনেকুৱা লাগি আছে? অঁ বহুত টেষ্ট। আৰু কল দিলে এটা, কল খাম। খাই আছোঁ। একটা পারক দিন, পারক খাবো।
ভাল লাগিছে দৃশ্য সঁচাকৈ মোৰ ওচৰত ইমান পাওঁ গোটেইকেইটা পাৰ মোৰ ওচৰত আহি প্ৰসাদ খাই আছে চাওক এটাৰ ওপৰত এটা গোটেইকেইটা মোৰ হাতত বহি গ'ল আহি খাই মানে ভাল লাগি আছে চাই দাদা অঁ কেনেকুৱা লাগে বহুত ভাল লাগি আছে প্ৰসাদ খাই শেষ কৰি দিলে একেবাৰে চাওক খাই শেষ কৰিলে পাৰ ভিতৰত মই পৰা এই দাদাজনক ক'বলৈ কৈ আছোঁ কিবা কিবি ক'বলৈ মন্দিৰটোৰ বিষয়ে তেনেহ'লে শুনক পূজাৰী এজন আমাৰ নাম তৰুণ বৰঠাকুৰ এয়া আৰু এই কলিয়াবৰ নগাঁৱৰ কলিয়াবৰৰ স্থিত কলিয়াবৰ এই শিলঘাট কামাখ্যা মন্দিৰ আপুনি কিমান বছৰ ধৰি পূজাৰী কৰি আছে মই 89 চনৰ পৰা মাৰ চৰণত পূজাৰী হিচাপে আছোঁ ইয়াৰ আগতে আমাৰ পূৰ্বপুৰুষসকলে দেউতা ককাহঁতে মাৰ চৰণত কৰি মেলি গৈছিলে আপোনাৰ বংশধৰৰ আছে ইয়াত আৰু আছে পূজাৰী আমি তিনিঘৰ পূজাৰী তিনিঘৰৰ ভিতৰত ময়ো এজন আৰু তিনিঘৰ আছে মুঠতে 4জন পূজাৰী আমাৰ সেয়া আৰু আমাৰ এই কথা এতিয়া কামাখ্যা মন্দিৰ আৰু কামাখ্যা মাৰ ইয়াতে কামাখ্যা মা দুৰ্গা মা আছে ইয়াতে শিৱ পাৰ্বতীৰ মিলন ক্ষেত্ৰ গুৱাহাটী কামাখ্যাৰ পৰা 8ম শতিকাতে মা কামাখ্যাৰ মূৰ্তিভাগ আনিছিলে আনি ইয়াতে পাতিলে এই কামগিৰি শৃংগ বুলি কয় অতীতত শিৱ পাৰ্বতীৰ মিলন ক্ষেত্ৰ কামগিৰি এই কামগিৰি শৃংগতে শালস্ত মহাৰাজাই পাতিছিলে এই মন্দিৰৰ এইখিনি মা কামাখ্যাক পাতিলে আৰু তাৰপিছতে এই 1745 চনত আহোমৰজা প্ৰমোদ সিংহই তেতিয়া তেওঁ ৰজা আছিলে তেওঁ তেতিয়া আকৌ পুনৰ ভাগি যোৱা এই মন্দিৰটো পুনৰ বনাই ইয়াতে পুনৰ দৌল নিৰ্মাণ কৰিলে আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে পাতিলে পাতি আৰু ইয়াতে গণেশ বাবা বাহিৰত আছে আৰু ভিতৰত দুৰ্গা মা আছে কামাখ্যা মা আছে গতিকে এই তেতিয়াৰ পৰা পূজা চলি আছে আৰু আমি পূজাৰী তিনিঘৰে আমি পূজা কৰোঁ আমাৰ পাল আছে পালমতে আহোঁ তেনেকুৱা আৰু থেংক ইউ এইখিনি কোৱাৰ কাৰণে ধন্যবাদ ওলাই আহি গৈছোঁ এইখিনি আছিল দাদাজনে ভালকৈ বুজাই ক'লে এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিয়ক কমেণ্ট কৰক শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল ন'টিফিকেশ্যন কৰি দিয়ক আজিলৈকে বাই বাই